নমস্কাৰ। প্ৰেম ভালপোৱা, আশা হেঁপাহ আৰু মাদকতাৰে আজি আৰম্ভ কৰিবলৈ লৈছোঁ চাইনিং অনলাইন ৰেডিঅ'ৰ প্ৰথমটো অনুষ্ঠান ৰেডিঅ' বিশেষ। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ আহক আজিৰ অনুষ্ঠান ৰেডিঅ' বিশেষ। শুনি আছে চাইনিং অনলাইন ৰেডিঅ'ত নীলিম কাশ্যপৰ সৈতে ৰেডিঅ' বিশেষ। কথাবোৰ ক'ৰ পৰা আৰম্ভ কৰিম, শৈশৱ নে কৈশোৰৰ পৰা? যৌৱনৰ কথা ক'ম নে জীৱনৰ কথা ক'ম? কৈ শেষ নোহোৱা কথাবোৰ এতিয়াৰে পৰা আপোনাৰ লগত ভাগ বতৰা কৰিম। শুনি থাকিব চাইনিং অনলাইন ৰেডিঅ'ত নীলিম কাশ্যপৰ সৈতে। যদি এতিয়াও আপোনালোকে আমাৰ পেজখন লাইক কৰি দিয়া নাই তেন্তে লাইক কৰি থ'ব আৰু আমাৰ ইউটিউব চেনেল চাইনিং অনলাইন ৰেডিঅ'ত ছাবস্ক্ৰাইব কৰি থ'ব। তেনেহ'লে পলম নকৰি আজিৰ অনুষ্ঠান আৰম্ভ কৰোঁ আহক এটা কবিতাৰে। ৰেডিঅ'ত প্ৰেমৰ উৎসৱ। এটা দীঘল উকিৰে টোপনিক আওকাণ কৰি কোনোবা মানুহৰ বিষাদ সামৰি উজনি এৰি নামনিলৈ গুচি যায় ৰেলগাড়ী। চিৰিৰ বুকু ভঙা চিঞৰ, এলান্ধৰ বিষাদৰ চহৰ। পুৱা 7 বাজে। 5 ফুটীয়া হেতেলিত শীতৰ শীতলতা এৰি দোহাৰি থাকোঁ কিমতে ভকতি। মই জানো নোপোৱাবোৰ পাবলৈ সকলোৰে দুৰ্বাৰ হেঁপাহ। ইয়াৰ নাম ভালপোৱা তলসৰা শেৱালিক পাৰি দিয়া এখন উদাসী বুকু। ভালপোৱা উদাসী আকাশৰ টুকুৰা টুকুৰ শব্দৰ জোপনি। তোমালৈ লিখা এখন আধৰুৱা চিঠি, ইতি মৰমৰ ইয়াতেই চিঠিৰ শেষ। দুপৰীয়া 12 বাজে। গ্ৰীষ্মৰ এই সময়বোৰ বৰ আমনিদায়ক। গছৰ ছাঁত এটা গানেৰে সময়বোৰ টুটি আহে। আবেলি 3 বাজে। চাহ কফিৰে ঘৰত মন নবহে। শৰতত শেৱালিৰ সতে সাউদৰ পুতেকে নাও মেলি বঠা এৰি গৈ থাকে। কোনোবা নিজান কেঁকুৰিত বহি শিপাই থকা অনুভৱৰ মাজত লিখা কবিতাত হেৰাই যায় আবেলিৰ কাঞ্চনী বেলি। সন্ধিয়া 6 বাজে। শৰতত শেৱালি ফুলে, কুঁৱলী সৰে। গ্ৰীষ্মত সাধুকথাৰ মেল বহে। শীতত জুহালত জুইৰ কবিতা পঢ়ক বা নপঢ়ক, অতপৰে আপুনি এটা কবিতা পঢ়ি 21 কোটি মানুহক শুনালে। ভাবি ভাগৰ নলগা, শুনি টোপনি যোৱা আপোনাৰ কণ্ঠৰ প্ৰেমত নুডুবি নোৱাৰি। আপুনি প্ৰেমৰ বহল আয়োজন কৰিছে। মহাজনৰ ৰেডিঅ'ত নবজা গান আপোনাৰ হৃদয়তো বাজিছে। ৰেডিঅ'ত প্ৰেমৰ উৎসৱ। মোৰ এনেকৈয়ে ক'বলৈ ভাল লাগে, ৰেডিঅ' হৃদয়ৰ এটুকুৰা মঙহ। শুনি আছে চাইনিং অনলাইন ৰেডিঅ'ত নীলিম কাশ্যপৰ সৈতে ৰেডিঅ' বিশেষ। প্ৰিয় শ্ৰোতা, আমি সকলোৱে জানো বিখ্যাত বিজ্ঞানী মাৰ্কনিয়ে ৰেডিঅ' আৱিষ্কাৰ কৰিছিল। ৰেডিঅ'ৰ যোগে মানুহক এজনক আনজনৰ কাষলৈ চপাই আনিছিল। টিভিৰ প্ৰসাৰ নোহোৱাৰ আগলৈকে ৰেডিঅ'ই আমাৰ মাধ্যম আছিল, যিয়ে গাঁৱে ভূঞে বাতৰিৰ লগতে মনোৰঞ্জনৰ খোৰাক যোগাইছিল। বৰ্তমান সময়ত মানুহ ইমানেই ব্যস্ত হৈ পৰিছে অথবা ইমানেই কৃত্ৰিম হৈ পৰিছে যে ইজনে আনজনক চিনি নাপায়। একেটা ফ্লেটত থাকিও এজনে আনজনক নাজানে। কিন্তু এনেকুৱা এটা সময় আছিল যিটো সময়ত গাঁৱৰ আদিৰ পৰা অন্তলৈকে সকলো মানুহে সকলো মানুহক চিনি পাইছিল, জানিছিল। কাৰণটো ইতিমধ্যে মই উল্লেখ কৰিছোৱেই, মানুহক এজনক আনজনৰ কাষলৈ চপাই আনিছিল ৰেডিঅ'ই। তেনেহ'লে বন্ধুসকল, অতীতক মনত পেলাবলৈ, অতীত ৰোমন্থন কৰি নষ্টালজিক হ'বলৈ শুনি থাকিব চাইনিং অনলাইন ৰেডিঅ'। তেনেহ'লে আজিলৈ বিদায় দিয়ক নীলিম কাশ্যপক। এটা প্ৰিয় গীতেৰে ময়ো বিদায় ল'ম আজিৰ অনুষ্ঠান ৰেডিঅ' বিশেষৰ পৰা। ধন্যবাদ। বিচৰা সময় ঘূৰি নাহে, মন মাথো
উৰা মাৰে নিচলা হৃদয়ে পথ বিচাৰে এৰি অহা খোজৰ বাটে বিচৰা সময় ঘূৰি নাহে মন মাথো উৰা মাৰে নিচলা হৃদয়ে পথ বিচাৰে এৰি অহা খোজৰ বাটে সময় লৈ যা অতীতক পোহৰৰ দিশে সময় কৈ যা জীৱনক ভাষা ৰদালিৰে